আপোনালোকৰ ডকুমেণ্টত আপোনালোকৰ কেইটা চিম ইউজ হৈ আছে আপোনালোকে জানে না হয় আন কোনোবাই ব্যৱহাৰ কৰি আছে নেকি যদিহে কৰি আছে তেন্তে আপোনালোকে সাৱধান থাকিব কাৰণ হয়তোবা আপোনালোকে আগলৈ বিপদত পৰিবলগীয়া হ'ব পাৰে জনাব বিচাৰোঁ বৰ্তমান যুগত আপোনালোকে গম পাইছিলে কিছুদিন আগত চিম লৈ বহুতো ফ্ৰড বা স্কেম হৈ আছিলে গতিকে আপোনালোকৰ লগত যাতে নহয় আৰু যদি এনেধৰণৰ হৈ আছে তেন্তে আপোনালোকে সাৱধান থাকিব আৰু মই আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ এনেকুৱা এটা ৱেবছাইটৰ বিষয়ে জনাম য'ত আপোনালোকে ইজিলি আপোনাৰ ডকুমেণ্টত কেইটা চিম ইছ্যু হৈছে আৰু আপোনালোকৰ ডকুমেণ্টৰ পৰা কেনেকৈ ৰিমুভ বা আঁতৰাব পাৰিব গোটেইখিনি প্ৰচেছ আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব গতিকে ভিডিঅ'টো শেষ হ'লে ৱাচ কৰিব জনাব বিচাৰোঁ বৰ্তমান যুগত চিম লৈ বহুতো ফ্ৰড বা স্কেম চলি আছে আৰু এইটো বেচিকেলি কেতিয়া হয় যেতিয়া আপোনালোকে কানেক্ট হয় মোবাইল ফোন এটা যেতিয়া আপোনালোকে পাৰচেছ কৰে তাত আপোনালোকৰ প্ৰয়োজন হয় এটা চিম কাৰ্ড এই চিম কাৰ্ড যেতিয়া আপোনালোকৰ প্ৰয়োজন হয় তেতিয়া আপোনালোকে কি কৰে আপোনালোকে যিকোনো এটা ষ্ট'ৰত নগৈ আপোনালোকে এনেধৰণৰ যিসকল চিম বেচে কেম্পেইন চলোৱা তেখেতসকলৰ তাত আপোনালোকে চিম ল'বলৈ আপোনালোকে তাত যায় আৰু তাত যোৱাৰ পাছত আপোনালোকৰ যিকোনো ডকুমেণ্ট ধৰি লওক আপোনাৰ আধাৰ কাৰ্ড হওক বা প্ৰুফ অফ আইডেণ্টি এইখিনি দি আপোনাৰ চিম লয় আৰু চিম লোৱাৰ সময়ত আপোনালোকে তাতে এটা আজিকালিৰ যুগত বৰ্তমান ডিজিটেল KYC দ্বাৰা চিম এক্টিভেট কৰিব পাৰি যাক কোৱা হয় KYC হয় আপোনালোকৰ ফিংগাৰপ্ৰিণ্টৰ দ্বাৰাই আপোনালোকে চিম কানেকশ্যন ল'ব পাৰিব গতিকে যেতিয়া আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট আপোনালোকে সেই দোকানীজনীয়ে জনায় যে আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট দিবলৈ যেতিয়া আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট দিয়ে ফাৰ্ষ্ট টাইম যিটো আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট দিয়াৰ পাছত আপোনালোকৰ নাই হোৱা বা আনচাকচেছফুল বা এনেকুৱা বিভিন্ন ধৰণৰ ৰিজন যেনে আপোনালোকক 2-3বাৰ ফিংগাৰপ্ৰিণ্ট দিবলৈ দিয়ে আৰু সেইখিনি মুহূৰ্ততে আপোনালোকৰ তাত এটা ডাঙৰ স্কেম হয় আপোনালোকৰ যেতিয়া 2-3বাৰ আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট দি আহে আপোনালোকৰ নামত তেখেতসকলে আৰু কিছুমান চিম ইছ্যু কৰি লয় আৰু সেইখিনি চিম তেখেতসকলে ব্লেক কৰি দিছে আৰু সেই চিমখিনি যদি আন কোনোবাই যদি পাৰচেছ কৰি বেয়া কামৰ বাবে ব্যৱহাৰ কৰে গতিকে আপোনালোকৰ হয়তো আগলৈ বিপদত পৰিবলগীয়া হ'ব পাৰে গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই গোটেইখিনি প্ৰচেছ জনাম যে আপোনালোকৰ ডকুমেণ্টত কেইটা চিম ইছ্যু হৈছে বা আন কোনোবাই ব্যৱহাৰ কৰি আছে নেকি আৰু আপোনালোকে কেনেকৈ আপোনাৰ ডকুমেণ্টৰ পৰা আঁতৰাব পাৰে গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু লগতে জনাব বিচাৰোঁ এনেধৰণৰ ইনফৰ্মেটিভ আৰু হেল্পফুল ভিডিঅ' চাই থাকিব পৰা চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থাকিব আৰু ফেচবুকত যদি চাই আছে তেন্তে আপোনালোকে পেজটো ফ'ল' কৰি থাকিব বলক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আপোনালোকৰ গুগল ক্ৰমত আহি আপোনালোকে এই ৱেবছাইটটো আপোনালোকে টাইপ কৰিব sansarsathi.com বা ডাইৰেক্ট আপোনালোকে sansarsathi এপক আপোনালোকে টাইপ কৰিব আৰু তাত কৰাৰ লগে লগে চাৰ্চ কৰিব চাৰ্চ কৰাৰ পাছত আপোনালোকে চাব পাৰিব এইটো ছেকশ্যন য'ত টেপকপ sansarsathi.com এই অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰিব তাত আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ মোবাইল নম্বৰ লিংক আছে সেই মোবাইল নম্বৰটো আপোনালোকে এণ্টাৰ কৰিব লাগিব গতিকে মোৰ নম্বৰটো মই এণ্টাৰ কৰি লৈছোঁ আপোনালোকে ভালকৈ শুদ্ধকৈ আপোনালোকৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিব আৰু তলত আপোনালোকৰ যিটো কেপচা সেইটো আপোনালোকক ভালদৰে আপোনালোকক শুদ্ধকৈ আপোনালোকে ফিল কৰি ল'ব ফিল কৰাৰ পাছত হয় আপোনালোকে শুদ্ধকৈ এণ্টাৰ কৰিব যাতে আপোনালোকৰ ভুল হয় তাৰপিছত আপোনালোকে ভেলিড কেপচাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ তাত এটা OTP ৰিচিভ হ'ব আপোনাৰ মোবাইল নম্বৰত গতিকে আপোনালোকে OTPটো কি আছে হয় এইটো আপোনালোকে এবাৰ ভালদৰে চাই আপোনালোকে তাত OTPটো ফিল কৰি দিব ফিল কৰাৰ পাছত আপোনালোকে লগ ইন কৰিব লগ ইন কৰাৰ লগে লগে আপোনালোকে চাব পাৰিব কিছু সময় ৱেইট কৰিব আপোনালোকৰ ডকুমেণ্টত বা আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো হয় সেইটোত আপোনালোকে কেইটা চিম ইছ্যু হৈছে আপোনালোকে চাব পাৰিব গতিকে মোৰ আধাৰ কাৰ্ডত বৰ্তমান 2টা চিম আছে কিন্তু তলৰ যিটো নম্বৰ হৈছে এইটো মোৰ অলৰেডি ইছ্যু হৈ গৈছে কিন্তু মই বৰ্তমানলৈকে ইউজ কৰা নাই গতিকে এইটো মোৰ ডকুমেণ্টৰ পৰা আঁতৰাব লাগে গতিকে আপোনালোকে কি কৰিব যদি আপোনালোকৰ সেনেকুৱা শ্ব' কৰে তেন্তে আপোনালোকে টিক মাৰ্কটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে তাত এটা অপশ্যন পাব নট মাই নাম্বাৰ সেইটোত আপোনালোকে ক্লিক কৰি ৰিপৰ্ট কৰিব ৰিপৰ্ট কৰাৰ লগে লগে আপোনালোকে আপোনাৰ ডকুমেণ্টৰ পৰা আঁতৰাব পাৰিব অলৰেডি মোৰ হৈ গৈছে অলৰেডি গতিকে আপোনালোকে চাব পাৰে এনেধৰণৰ কৰি আপোনালোকৰ ডকুমেণ্টৰ পৰা যিমানখিনি চিম ইছ্যু হৈ থাকে আপোনালোকে
নিজে আপোনালোকৰ মোবাইল ফোনৰ দ্বাৰাই আপোনালোকে এইখিনি ৰিমুভ কৰিব পাৰিব। গতিকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।